ঐ আজি যে একেবাৰে টিউচন যাবলৈ মন যোৱা নাই ঐ। সঁচাকে মোৰ যাবলৈ মন যোৱা নাই আজি। হয়তো ছাৰে ইমান জোৰে জোৰে পিতে নোৱাৰিলে, অংকও বহুত টান টানকে দিয়ে, ভালকে নিশিকায়ো। সঁচাকে ছাৰে ইমান জোৰ জোৰকে পিতে ভালকে নুবুজায় অংক। হয় তই ঠিকে কৈছ, ভালকে নুবুজায়, অকল পিটিব জানে, ভালকে নুবুজায় ছাৰে অংক। নাজানিলে অকল আমাকহে দুখ দিয়ে। চাচোন চা, মোৰ গাতনো কি আছে বাৰু, এই হাত এইকেইডালতে ইমান জোৰ জোৰকে পিতে। মই নাযাওঁ আজি টিউচন। সঁচাকে মোৰ বৰ খং উঠি যায় অ'। ঐ ঠিকেই কৈছ, আজি টিউচন নাযাওঁ দে, ব'ল আমি গৈ থাকো। ঐ আজি টিউচন নাযাওঁ ব'ল, হ'বনে? হ'ব দে, হ'ব, আজি টিউচন নাযাওঁ হ'ব। ব'ল আমি আগলৈ গৈ থাকো, আজি টিউচন নাযাওঁ। হয়, তোমালোকে ৰাস্তাৰ কাষত কি কৰি আছা? ছাৰ আপুনি ইয়াত? হয়, মই ইয়াতে আছিলো। কি পাতি আছিলা তোমালোকে কথা? ছাৰ, ৰতনৰ অংকটো আমাৰ লগত নিমিলে, তাৰ বেলেগ ওলাইছে। তাকেই ছাৰ আমি আলোচনা কৰি আছিলো। হয় ছাৰ, হয় ছাৰ, সি কৈছে তাৰ উত্তৰটো বেলেগ ওলাইছে, আৰু ছাৰ মোৰ উত্তৰটো বেলেগ ওলাইছে। তাকেই ছাৰ আমি তিনিওটাই আলোচনা কৰি আছিলো। ছাৰ, মই কৈছো মোৰ উত্তৰটো শুদ্ধ হ'ব লাগে। বাৰু বাৰু, ভালেই কৈছা দেই। ছাৰ, আপুনি ক'ৰ পৰা আহিলে? মই বজাৰৰ পৰা আহিলো, বজাৰ কেইটামান কৰি আনিলো। ঠিক আছে, তহঁতি সোনকালে টিউচনলৈ আহিবি, মই গৈ থাকো। হ'ব হ'ব ছাৰ। ছাৰ। ঠিক আছে, মই গৈ থাকো এতিয়া। ঐ, উপায় নাই বুজিছ, আমি আজি টিউচন যাবই লাগিব। তাকে আমাক যে আজি ছাৰেও দেখা পালে। এতিয়া যদি টিউচন নাযাওঁ কথাটো বৰ বেয়া হ'ব। হয়, তহঁতে ঠিকেই কৰিছ। তাতে আমি বুদ্ধি সাজি সাজি আমাৰ বুদ্ধিও চেজ হৈ গৈছে। হয়, আমি যদি আৰু এবাৰ বাহানা মাৰো ন, বৰ বেলেগকে ফচি যাম বে, ছাৰে আমাক বহুত পিটিব। হয়, তই ঠিকেই কৈছ, মা দেউতাক লগাই দিব। হয় দেই, এইবাৰ একো বাহানা মাৰিব নোৱাৰি, যোৱাই ভাল হ'ব ঐ। হয়, ব'ল ব'ল, টিউচনলৈ যোৱাই ভাল হ'ব। অংক নোৱাৰিলেও মাৰে খাম ব'ল। সঁচাকে দেই, এইকেইটা ইমান দেৰিলৈকে অহা নাই। অথনি ৰাস্তাতে লগ পোৱা, সেইকণৰ পৰা এইকণ আহোঁতেনে ইমান দেৰি লাগিছেনে হেঁতকেইটাৰ। আজি আহক এইকেইটা, অংক আজি সুধিব লাগিব পুৰা। তহঁতকেইটা এইকণ আহোঁতেনে ইমান সময় লাগিছে, কি কৰি আছিলি ঐ? ছাৰ নহয় মানে। চুপ থাক, একদম চুপ থাক। তহঁতকেইটাই সদায় সদায় কিহৰ বাহানা কৰি থাক? কিবা নহয় কিবা হয়ে সদায়। টিউচন অহাৰ সময়ত সদায় কিবা লেঠা লাগে তহঁতৰ। আজি লেঠা উলিয়াব লাগিব। ঐ, তহঁতে এনেকে মোলৈ চাই থাকিব নালাগে, নিজৰ নিজৰ জেগাত বহি যা। ঐ, আজি চেচ আৰু আমি। আমাক আজি কোনেও বচাব নোৱাৰে। ঐ, তহঁতৰ আকৌ চিঞৰ বাখৰ আৰম্ভ হলেই, টিউচনটো ভালকে কৰিবলৈও শান্তি নিদিয়। আজি অংক নোৱাৰিলে চাবি ৰহ। আজি আজি আমি শেষ। বৰ্ডত দিয়া অংক কেইটা সোনকালে কৰি দে। হ'ব ছাৰ, সোনকালে কৰি দিম। আৰু আজিৰ পৰা সদায় টিউচন আহিবি।